খেল মহাৰণত আমি এটা বৃহৎ প্ৰাপ্তি জন ভাগিদাৰী এক বহু সংখ্যক লোকৰ অংশগ্ৰহণ জৰিয়তে আমি খেলক বহুখিনি আগুৱাই ল'ব পাৰিলোঁ আৰু সেই সময়তে আমাৰ ওপৰত প্ৰতিবেদন আহিছিল যে খেলৰ ইকুইপমেণ্টছ আমাৰ প্ৰতিটো সমষ্টিত প্ৰতিখন জিলাত যথেষ্ট প্ৰয়োজন। সেইকাৰণে আজি যোৱা বাজেটত ঘোষণা কৰা অনুসৰি প্ৰতিটো সমষ্টিত 126টা বিধানসভা সমষ্টিত খেলৰ মান উন্নত কৰাৰ কাৰণে একোটাকৈ ইউথ ক্লাব তেওঁলোকৰ জৰিয়তে ইউথ ক্লাবক চৰকাৰে তাত 15 লাখকৈ টকা ব্যয় কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। ইয়াৰে 5 লাখ টকা ব্যয় হ'ব ইউথ ক্লাবটোৰ আন্তঃগাঁথনি উন্নত কৰাৰ কাৰণে। তাত যথেষ্টখিনি ফ্লেক্সিবিলিটি থাকিব। জিলা আয়ুক্তসকলৰ অধীনত এখন কমিটি থাকিব। সেই কমিটিখনে আলোচনা কৰি এই 5 লাখ টকাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। বাকী 10 লাখকৈ টকাৰ ইকুইপমেণ্টছ অসম চৰকাৰে ক্ৰয় কৰি এই প্ৰত্যেকটো ইউথ ক্লাবক দিব আৰু এইটো ট্ৰেন্সপাৰেণ্টলি আমি সকলোৱে জানো জেম পৰ্টেলৰ জৰিয়তে এই উন্নত মানৰ ইকুইপমেণ্টখিনি ক্ৰয় কৰি পেলাই এই ইউথ ক্লাবটোক দিয়া যাব, কাৰণ যাতে প্ৰত্যেকটো সমষ্টিত এটা ইউথ ক্লাবক আমি এম্পাৱাৰ কৰিব বিচাৰিছোঁ। এই ইউথ ক্লাবটোৱে অনাগত দিনত তেওঁলোকে খেল মহাৰণ বা তেনেধৰণৰ খেল সমষ্টিটোত অনুষ্ঠিত কৰাৰ কাৰণে তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকক যি প্ৰয়োজনীয় সামগ্ৰী ইকুইপমেণ্টছ বিশেষকৈ যিখিনি জৰুৰী সেইখিনি যাতে তেওঁলোকৰ কাৰণে সহজলভ্য হৈ থাকে। খেল মহাৰণত আমি এটা বৃহৎ প্ৰাপ্তি জন ভাগিদাৰী এক বহু সংখ্যক লোকৰ অংশগ্ৰহণ জৰিয়তে আমি খেলক বহুখিনি আগুৱাই ল'ব পাৰিলোঁ আৰু সেই সময়তে আমাৰ ওপৰত প্ৰতিবেদন আহিছিল যে খেলৰ ইকুইপমেণ্টছ আমাৰ প্ৰতিটো সমষ্টিত প্ৰতিখন জিলাত যথেষ্ট প্ৰয়োজন। সেইকাৰণে আজি যোৱা বাজেটত ঘোষণা কৰা অনুসৰি প্ৰতিটো সমষ্টিত 126টা বিধানসভা সমষ্টিত খেলৰ মান উন্নত কৰাৰ কাৰণে একোটাকৈ ইউথ ক্লাব তেওঁলোকৰ জৰিয়তে ইউথ ক্লাবক চৰকাৰে তাত 15 লাখকৈ টকা ব্যয় কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। ইয়াৰে 5 লাখ টকা ব্যয় হ'ব ইউথ ক্লাবটোৰ আন্তঃগাঁথনি উন্নত কৰাৰ কাৰণে। তাত যথেষ্টখিনি ফ্লেক্সিবিলিটি থাকিব। জিলা আয়ুক্তসকলৰ অধীনত এখন কমিটি থাকিব। সেই কমিটিখনে আলোচনা কৰি এই 5 লাখ টকাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। বাকী 10 লাখকৈ টকাৰ ইকুইপমেণ্টছ অসম চৰকাৰে ক্ৰয় কৰি এই প্ৰত্যেকটো ইউথ ক্লাবক দিব আৰু এইটো ট্ৰেন্সপাৰেণ্টলি আমি সকলোৱে জানো জেম পৰ্টেলৰ জৰিয়তে এই উন্নত মানৰ ইকুইপমেণ্টখিনি ক্ৰয় কৰি পেলাই এই ইউথ ক্লাবটোক